এতিয়া আমি আহিছোঁ চিলঘাট আৰু হাতীমৰা ফুৰিবলৈ আহিছিলোঁ, মানে বহুত গৰম না, সেইকাৰণে আমি আহিছিলোঁ মই, সুমিত আৰু বিশ্বজিৎ। তো এতিয়া অলপ জংঘলৰ পিনে গৈ আছোঁ। সেইপিনে কি কয়, এই তাত গাড়ী ৰাখিলোঁ, সেই তাত চাই লওক, গাড়ী ৰাখি এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ জংঘলত। চাব খুদ সেইটো চাওক, বাঘ নোলায় ৰে বাবা, ই বহুত সুমিত বহুত ভয় কৰে। ভয়ৰ কথা নাই না, মই আছোঁ না, এইটো চাওক ক'ত গৈ আছোঁ, ব্ৰহ্মপুত্ৰ চাইছে না, জংঘলৰ মাজে মাজে এনেকৈ গৈ আছোঁ। এইটো ব্ৰহ্মপুত্ৰ হয়, এইটো চাওক, এই ৰাস্তাটো চাওক, চাইছে, আৰু এই চাওক ভয়পুদ্ৰাক চাওক, এইটো এনেকুৱা। তো আমি হাতীমৰা মন্দিৰো পাই যাম, কিন্তু আমি নাযাওঁ, কাৰণ বহুত যাব লাগিব। গাড়ীটো আমি তাতে থৈ দিছোঁ আৰু তাত কোনো মানুহ নাই তেনেকুৱা, আমি অকলে আছোঁ তিনিজনেই। সেইকাৰণে এইটো চাওঁ, অলপ দূৰলৈকে যাম, বেছি দূৰ নাযাওঁ, অলপ দূৰ যাম। কিংকু এবাৰ ইয়াত এৰিছে, মাজতে ধেমালি কৰা নাই, ক'ৰবাত ৰেস্কিউ কৰি আগতে আমাক ইয়াত লৈ আকেলা আছে, মই চাইছোঁ, কৈছোঁ ইয়াতে থাকিব বুলি নহয়, ইয়াত এৰিছে আমি জানো। মই পানী কিমানলৈকে ভৰি দিছে চাই পানী কমি গ'ল, পানী এইবিলাক চাওক, এইবিলাক আগত পানী পৰি আছিলে, ঝৰ্ণা আছিলে সৰু সৰু, কিন্তু এতিয়া বন্ধ হৈ গ'ল, কাৰণ এতিয়া বৰষুণ চৰষুণ নাই, সেইকাৰণে এতিয়া পানীটো ইয়াৰ পৰা পৰা নাই, নহ'লে ইয়াৰ পৰা আমি তাজা পানী খাব পাৰিলোঁ। বহুত ভয় কৰোঁ, তই কিয় ভয় কৰে? কিয় কচোন? হা, ইয়াত বাঘ ওলাই দাদা, আপোনালোকে ভিডিঅ' পাই থাকে, ইয়াত বাঘ ওলাই, মুখটো বেয়া ওলাই। এতিয়া চিলঘাটত বাঘ মানে চব জেগা ইয়াতে থাকে নেকি? ইয়াতে কি খাবলৈ কি আছে এতিয়া? তই নাই, বৰষুণ তই নাই, দাদা ই কৈ আছে, দাদা দাদা মানে আমাৰ তোৰ ভিউৱাৰ্ছ কৈ আছো, ই কৈ আছে যে বাঘ যদি আহে আৰু এটাক যদি এটেক কৰে, আমি তিনিজনে মিলি যদি আমি বাঘটোক ধৰো, বাঘে নোৱাৰিব। মোক যদি বাঘে খাই থাকে, আহিব আপুনি কওকচোন, আপুনি নিজে কওক। মই ক'লো মই আহিম, এইটো চা, মই কৈ আছো, যদি তোক খাই আছে তোক খাব পাৰে। তই যেনেকে আমাৰ তিনিজনৰ মাজত এই কথাটো ক'লি, সেইটো কিয় ক'লো যে তোৰ মাংসটো বেছি আছে, সেই তোক খাবই, ঠিক আছে, কিন্তু মই চেষ্টা কৰিম তোক বচাবলৈ। এতিয়া অলপ আগৰ পৰা আহিম, এইটো চাওক, আমি এনেকৈ যাম, এইটো চাওক, এইটো চাইছে, এই ৰাস্তাটো এনেকৈ গৈ আছোঁ, অলপ আগ পিনে যাম, মানে ব্ৰহ্মপুত্ৰ নদীটো আপোনালোকক দেখাম, মানে এনেকুৱা। আহক, দেখিছে, বহুত মানুহে দেখিছে, কিন্তু বহুত মানুহ মোৰ বাহিৰৰ পৰা চায় না, আউট অফ ইণ্ডিয়াৰ পৰা চায়, এই নেপালৰ পৰা চায়, নেপালৰ পৰা কমচে কম মোৰ 4% মান আছে মানুহ, চোৱা মানুহ। হা, পিকনিক চিকনিক খাবলৈ চাওক, ইয়াত পিকনিক চিকনিক খাব পাৰে, মজা চাচোন। নাই নাই, মানুহবিলাক ইয়াত খাইছে, চা, এতিয়া খাই গৈছে, চা, কিন্তু ইয়াত চাফ চিকুণ আছে, বেছি এইটো নহয়, ভেজাল নাই, ইমান ঠাণ্ডা ঠাণ্ডা। চাওক, ইয়াত আহি পিকনিক চিকনিক খাব পাৰি, মানে একো প্ৰব্লেম নাই। কি কওঁ, এই সুমিত নাহে বোলে, বহুত ভয় বুগলা। ইয়াত চাওক, ঠাণ্ডা পানীৰ স্ৰোত আছে, স্ৰোত, ইয়াক স্ৰোত বুলি কয়। এই চাওক, এয়া ইয়াত পানী চানী, ইয়াত ঠিক আছে, ঝৰ্ণা আছে ইয়াত। কিন্তু ইয়াত আপোনালোকে যদি আহে পিকনিক চিকনিক খাবলৈ আহিব পাৰিব ইয়াত, কাৰণ ইয়াত পিকনিক খাবলৈ বহুত ধুনীয়া আৰু মানে বহুত ঠাণ্ডা আছে, জেগাটো বহুত ঠাণ্ডা, সেইটো কাৰণে একো প্ৰব্লেম নাই বাৰু। আৰু পিকনিক চিকনিক খাবলৈ মানে গৰম দিনত ঠাণ্ডা জেগাত ভাল, গছ গছনি বহুত বেছি আছে, ওচৰত পানী আছে, আৰু চাফ চিকুণ পানীও আপুনি পাই যাব, খাবলৈও পানী পাই যাব। এইটো চাওক নদী, ইয়াৰ পৰা আৰু ভয় কৰি আছে, বিশ্বজিৎ আৰু সুমিতে ভয় কৰি আছে, সেইকাৰণে আৰু নাযাওঁ। ইয়াতে আমি আছোঁ, ইয়াতে কমচে কম আমি 2 কিলোমিটাৰমান ভিতৰত আছোঁ, 2 কিলোমিটাৰ নহ'ব, 1-1.5 কিলোমিটাৰমান হ'ব। আমি ভিতৰত আহি জংঘলৰ মাজত এতিয়া আমি ইয়াত ৰখি আছোঁ। ইয়াত কিন্তু হাতী বহুত আহে ইয়াত, হাতীৰ গোবৰ চোবৰো আছিলে বহুত, হাতীৰ গুচি এতিয়াও ইয়াত চাওক শুকাই গৈছে, বহুত আগৰ হয়। তো আমি ইয়ালৈকে আজি আহিছোঁ, আপোনালোকক দেখালোঁ। এইটো আমাৰ ব্ৰহ্মপুত্ৰ, আৰু তাৰ লগতে এইটো হৈ গ'ল আমাৰ চিলঘাট। হাতীমৰা নহয়, ত্ৰিশূলধাৰী পাৰ হয় এতিয়া আমি এইটো যদি যাওঁ, হাতীমৰা পাই যাম, মাজতে আছোঁ মানে আমি। আপোনালোকে আহিলে আহিব পাৰে, ইয়াত ধুনীয়া জেগা, আৰু পিকনিক খাবলৈ ভাল পাব। ইয়াত ইমান দূৰ আহিব নালাগে, তাতে আপুনি ৰখি পিকনিক খাব পাৰিব। ঘটনা কৰি দিলে সুমিতক। মই এইটো মাইকটো চাওক, এই মাইকটো লগাইছিলোঁ মই, এই মাইকটো লগাইছিলোঁ, সুমিতে ক'ত পেলালে, এতিয়া বিচাৰি আমি ইয়াত আৰু অলপ টাইম ৰখিলোঁ হয়, কিন্তু এই সুমিতৰ কাৰণে আমি এতিয়া যাবলগীয়া হৈ আছে। এতিয়া সি বিচাৰি আছে, চাওক, এই পালোঁ, ইয়াত পৰি আছে, পৰি আছে ইয়াত। মই জানো যে ইয়াত একো নহয়, এই বস্তুটো সি লগাই দিছিলে এনেকা, মই নিজে লগালে মই ভালকে লগালো হয় না, ই লগাই দিছিলে গাফিলতি কৰি, ভালকে লগোৱা নাই। তই ইয়াত কিবা কবি? ক'বলৈ একো নাই, কি ক'ম, পাৰি গ'লো। তই কি কবি না?
এতিয়া মই গৈ আছোঁ, ইয়াত পানী আছে চাওক, মুখটো ধুই লওঁ। আমি আৰু অলপ টাইম তাত থাকিলোঁ হয়, কিন্তু এতিয়া সুমিতৰ কাৰণে যাবলগীয়া হৈ আছে, নহ'লে আৰু 10 মিনিটমান থাকিলোঁ হয়, তাত বহিলোঁ হয়। উস্তাদি মাৰি গৈছিলে, কি হ'ল এতিয়া? বিশ্বজিত ভয় পকলা না? এতিয়া চাওক কি হৈ আছে অৱস্থা দুই মহাপুৰুষৰ। আৰু ঠেলি দে না, এইফালে ঠেলি দে আৰু অলপ। ভাগ্যে চশমা উঠা। উস্তাদ, এই মানুহ যে মৰে কেনেকে মৰে? তাৰ অৱস্থা চাইছে কি হৈছে, এইখানে লেভেল মাৰিব নালাগে, উস্তাদি মাৰি বহুত উস্তাদি মাৰে। লেভেলটো তুমি মাৰিছিলা? আগবঢ়োৱা মানুহটো কোন হয়? আগবঢ়াই দিয়া মানুহটো কোন হয়? আগত গ'লো হয়, মই এতিয়া যাম, দেখাই দিম আপোনালোকে, একো নহয়। যোৱা এই বিটু গৈ আছে হা, যাওক, আৰু আগত যোৱা, এই তোমাৰ দাগ যে আছে, দাগলৈকে যোৱা। এইটো হয় বুদ্ধিয়ক মানুহ। কিছুমান বস্তু আপোনালোকে চাই চিন্তি কৰিব লাগিব, এইবিলাক এনেকুৱা লেভেল মাৰিলে বস্তু চব নহয়। সুমিত মহাপুৰুষ। ল'ৰাটো যে ফেফাই আছে এইকণতে। মোৰ দোকানৰ পৰা ঘড়ী কিনিছিলে, এই পানীত ৱাটাৰপ্ৰুফ নহয়, এই ৱাটাৰপ্ৰুফ পানী চানী ডুবালে মই আৰু গেৰেণ্টি দিম, ৱাৰেণ্টি দিব পাৰিম, কিন্তু ই তাক ৱাৰেণ্টি লাগে, আৰু দাম বেছি নহয়, 1500 টকাত লৈছিলে। 1500 টকাত ৱাটাৰপ্ৰুফ দিব পাৰে। বৰ্তমানতো চলি আছে না? চলি আছে, কিন্তু 1.5 লাখ টকা মোবাইল লৈছিলে, আইফোন, কিন্তু সেইটো ৱাটাৰপ্ৰুফ নহয়, পানীত নোসোমায়। আৰু সেইটো 1,500 টকাৰ বস্তু কেনেকৈ সোমাব? কিন্তু লিকাৰ ডেমেজ যিয়ে হওক। লাষ্টত ক'ত গ'লে কওকচোন? এইয়া সৰু এটা জুৰি লেতেৰা পানী আছে, তাত গৈ ভৰি হাত ধুই আহিছে দুই মহাপুৰুষ। এতিয়া আমি গৈ আছোঁ ঘৰ, কাৰণ আমাৰ কি কয় টাইম হৈ গ'ল। এতিয়া ভালে লাগিছে যিমানখিনি আমি আহিছোঁ, আমি 3জন। এতিয়া নেক্সট আমি ভাবিছোঁ আকৌ আহিম 4-5 দিন পিছত পিকনিক খাবলৈ, তো তেতিয়া আৰু ধুনীয়াকৈ ব্লগ বনাম। এতিয়া আপোনালোকৰ ব্লগটো ইয়াতেই মই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ভিডিঅ' মোৰ পাই থাকিব, আৰু কমেডি ভিডিঅ' শ্বৰ্ট আহি থাকিব। আৰু যদি মোৰ ফেচবুক চেনেল আপোনালোকে বিচাৰে কমেডি ভিডিঅ' চাবলৈ, তো বিট্টু শ্বাহ বুলি মাৰিলে হ'ল, ফেচবুকত আহি যাব, তাত আপোনালোকে চাব পাৰিব। তো ব'লক, ইয়াৰ পৰা আমি এতিয়া ঘৰলৈ যাওঁ। এনেকৈ ব্লগ বনাই দিব লাগে, আমি তেজপুৰ যাওঁ যে, নগাঁও যাওঁ, এনেকুৱা বনাই দিব লাগে। মই কৈছোঁ এতিয়া যে একেলা মানুহ চলি যাব, ডেইলি এটা ভিডিঅ' আহিয়ে যাব। আৰু যদি ব্লগ নাই, মোৰ ঘৰৰ চৰাই তৰাইক লৈ এটা ভিডিঅ' বনাই দিম। এইটো কৰিলে মোৰ যে